আজি বহুত দিনৰ পৰা ফুৰিব আহিলোঁ অলপ দাৰ্জিলিঙৰ ফালে। বহুত দিনৰ পৰা যাম বুলি ভাবি আছিলোঁ, কিন্তু যোৱাই হোৱা নাছিল, বাইকো নাছিল আৰু তেনেকৈ লগো পোৱা নাছিলোঁ। আৰু এতিয়া বাইক হ'ল যিহেতু আৰু লগ ওলালে আৰু সেইটো কাৰণে আহিলোঁ অলপ ফুৰিব বহুত দিনৰ মূৰত। তাকে বহুত গৰম দি আছে, সেইটো কাৰণে অলপমান যাই আহোঁ, গাঁও ধুমকিজানি তাতে যায় দাৰ্জিলিঙত ৱাটাৰফলত। তাকে ভিডিঅ'টো চাই থাকিব। ইয়াতেই টিকেট কাটিব লাগে, সোমোৱাৰ ফিজটো দিব লাগে আৰু এখন বাইকৰ 30 টকাকৈ। তাকে দিলোঁ, টিকেটটো কাটিলোঁ বাৰু, এজনকে দিব বোলে টিকেট, গোটেইজন নিদিয়ে আৰু এটা গ্ৰুপৰ কাৰণে। তাকে সোমাই আহিলোঁ আৰু এতিয়া। আৰু ইয়াতে হাতীটো চাব দিছে আৰু হাতী আহিব পাৰে ঘপককৈ বোলে। এতিয়া গোটেইকেইজন লগে পাহাৰৰ ওপৰৰ পিনে উঠি আহিছোঁ। অলপ নিজৰা হৈ বৈ আছে, তাকে অলপ ডাঙৰকৈ থাকিব পাৰে বুলি গোটেইকেইজনে আহিছোঁ আৰু। বাকীকেইজন লগ নাহিলে আৰু আমি দুজনে ওপৰলৈকে উঠি আহিলোঁ। ইফালে নয়ন আছে মোৰ ফ্ৰেণ্ডজন, আৰু বাকীকেইজন লগ তাতে থাকিলে, আমি দুজনে আহিছোঁ আৰু ইফালে অকলে আৰু ওপৰলৈকে উঠি। ইয়াৰ পৰা আৰু নাই ৰাস্তা, এনেকৈ সৰু হৈ আছে আৰু ইপিনে গোটেই বৰষুণ দিওঁতে পাহাৰ খহি পেলাই সিফালে বাগৰি গৈছে গোটেই, এইফালে ৰাস্তা মাৰি দিছে আৰু। দাৰ্জিলিঙৰ 360 ভিউ এটা দি দিছোঁ। এইখিনি ঠাই চাব লগা এইখিনিয়ে আৰু বিশেষ বেলেগ একো নাই আৰু এইখিনিত। ইয়াৰ পৰা এতিয়া ওলাওঁ, ইয়াতে 2-3 ঘণ্টামান থাকিলোঁ, অলপ ফটো চটো উঠিলোঁ। এনেই অলপ গা ধোৱা নহ'লে, বহুত পানীটো লেতেৰা বহুত, সেইটো কাৰণে গা ধোৱাটো নহ'ল। এতিয়া যাওঁ, বহুতকেইজন লগ আছিলোঁ, এতিয়া গ'লে কেইজনমান, আৰু আমি কেইজনমান আছোঁ। গতিকে ইয়াৰ পৰা ওলাই এতিয়া যাম কিজানি কুৰামূল। যদি ওলালোঁ, এতিয়া যাই আছোঁ কুৰামূলত যাওঁ। এনে আহিছোঁ যেতিয়া আৰু ইয়াৰ পৰা বেছি দূৰ নহয় যিহেতু, মানে এনেই অলপ ফুৰি আহোঁ তাৰ পৰাও, ওচৰতে সেইটো কাৰণে। আৰু লোককেইজনো বহুত দূৰৰ পৰা আহিছে, সিহঁতে আহিছে মঙলৈৰ পৰা, মোৰ বাৰু কলেগাঁৱতে ঘৰ। মই বাৰু আহিছোঁ এবাৰ, সিহঁতে অহা নাই, সেইটো কাৰণে যায় বোলে তাতে ওচৰৰ কাৰণে, তাৰ পৰা আহোঁ এতিয়া যায়। জাষ্ট আহি পালোঁ কুৰামূল বাগান, এইটো মেইন ভিউ পইণ্টটো। আৰু লোককেইজন আছে সেইফালে ফটো উঠি আছে, সিহঁতে ফটো উঠি পেলাই, আৰু মই এইফালে অকলে আহিলোঁ আৰু ভিডিঅ' বনাবৰ কাৰণে। এনেকৈ আৰু এইটো মেইন ভিউ পইণ্টটো। এতিয়া কুৰামূলৰ পৰা ওলালোঁ, এতিয়া যাই আছোঁ ঘৰৰ ফালে। গেটখন সোনকালে বন্ধ কৰিব পাৰে, তাকে সোমোৱালৈ কৈছে আৰু গেট সোনকালে বন্ধ কৰিম, সোনকালে আহিবি আৰু। সেইটো কাৰণে সোনকালকৈ আহিলোঁ আৰু দুখনমান এনেই ফটো চটো উঠিলোঁ, চবে উঠিলে আৰু লোককেইজনে ফটো উঠিলে গোটেইকেইজনে। এনেকৈ উঠি পেলাই আহিলোঁ এতিয়া। ভিডিঅ'টো কেনেকুৱা পালে ক'ব, কেনেকুৱা হৈছে নাজানো আৰু, বহুত দিনৰ মই ভিডিঅ'টো বনালোঁ, এনেই হঠাৎ আহিলোঁ, মন গ'ল আৰু বনাবৰ কাৰণে, এই বনাই দিলোঁ আৰু। তেনেকুৱা কোনো প্লেনিং নাই, ভিডিঅ' বনোৱা বা ফুৰিব অহাৰো প্লেনিং নাছিলে, তেনেকৈ হঠাৎ আহিলোঁ, তেনেকৈ আৰু বনালোঁ আৰু। ভিডিঅ'টো কেনেকুৱা পালে চাই ক'ব, আৰু লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰিব, আৰু প্লিজ শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবটো কৰি দিব, আৰু কমেণ্টত ক'ব আৰু ভুল হৈছে, কোনখিনি কি হৈছে সেইটো কৈ দিলে আৰু অহা আৰু আগত যে ব্লগ বনালে তেতিয়া সেইখিনি শুধৰণি কৰিব পাৰিম, আৰু সেইখিনি গম পাম কোনখিনিত ভুল হৈছে, সেইটো কাৰণে কৈ দিব।